মই শ্বুটিং আৰম্ভ কৰোঁতে 4 মাহ শ্বুটিং শেষ কৰোঁতে ডিচেম্বৰ 2 তাৰিখ আৰু ডিচেম্বৰ 23 তাৰিখে তাই জন্ম হৈছে গতিকে গোটেই মোৰ প্ৰেগনেন্সিৰ পৰিক্ৰমাটো চিনেমাৰ শ্বুটিং বুলিয়ে গ'ল য'ত হয়তো মই নাৰ্ভাছ হৈছোঁ কেতিয়াবা কিবা কিবি মিলি নহাৰ কাৰণে কেতিয়াবা কাৰোবাক খং কৰিছোঁ মোক এছিষ্টেণ্ট ফ'কাছ পুলাৰ ৰোহিণী দাই আহি কৈছে তুমি এইটো অৱস্থাত খং কৰিব নালাগে মই কৈছোঁ কামটো হোৱা নাই মই কেনেকৈ খং নুঠিব মোৰ তাৰপিছত চব ধৰণৰ আৱেগ পেটতে শিকিছে হয়তো মোৰ ছোৱালীয়ে আৰু খুব গৰম আছিল আউটডোৰ শ্বুটো কৰিছোঁ এদিন বিৰাট গৰম পৰিছিলে ছেপ্টেম্বৰৰ কি তাৰিখ আছিলে মই পাহৰিলোঁ সাংঘাতিক বেছি গৰম আৰু সেইদিনাখন যোৱা বছৰৰ সেই দিনটো আটাইতকৈ বেছি গৰম পৰিছিলে অসমত সেই দিনটোতো কিন্তু মই শ্বুটিং কৰিব ওলাই গৈছিলোঁ যেতিয়া দেখিলোঁ টেকনিচিয়ানখিনিয়ে কষ্ট পাব বহুত ৰ'দ দিছে বস্তু কঢ়িয়াই আছে টেকনিচিয়ানখিনিৰ কষ্ট হ'ব তেতিয়া মই শ্বুটিং কল অফ কৰিলোঁ মই দেউতাক ফোন কৰিছোঁ আজি অকণমান লছ হ'ব কাৰণ পে'মেণ্টটো কৰিবই লাগিব আমি ৰাতিপুৱা অলপ কাম কৰিছোঁ কিন্তু আজি আমি এইখিনিতে শ্বুটিংটো দেউতাই লগে লগে অঁ বন্ধ কৰ মইতো ভাবিছোঁ এই গৰমত কেনেকৈ শ্বুটিং কৰিবি